এই বস্তুটো কি? হাজাৰজন মানুহৰ ভিতৰত এজনেহে জানে এই বস্তুটোৰ কাম কি, আৰু মোৰ দৰে বাকী হাজাৰজনে ভাবিবলগীয়াই হয়। এনেকুৱা কিছুমান বস্তু আছে যিটো নেকি সৃষ্টিৰ সময়ত এটা কামৰ কাৰণে ব্যৱহাৰ কৰা হয়, কিন্তু পিছলৈ তাৰ কাম বেলেগ হৈ পৰে। কিন্তু বৰ্তমানৰ বাইকসমূহৰ সাসপেনশনত লাগি থকা এই বস্তুটোৰ এক গুৰুত্বপূৰ্ণ কাম আছে। ইয়াক নাইট্ৰক সাসপেনশন বুলি কোৱা হয়। এই সিলিণ্ডাৰটোত নাইট্ৰজেন গেছ ভৰোৱা থাকে। আনবোৰ সাধাৰণ গেছতকৈ নাইট্ৰজেন গেছ বহুত পৰিমাণে ঠাণ্ডা। এতিয়া আহিছোঁ বাইকৰ সাসপেনশনত নাইট্ৰজেন গেছৰ কিয় প্ৰয়োজন হ'ল। সাধাৰণ সাসপেনশন থকা বাইকবোৰ লং ডিষ্টেন্স চলোৱাৰ পিছত জাৰ্কিং কৰিবলৈ আৰম্ভ কৰে, কাৰণ 40-50 কিলোমিটাৰ চলোৱাৰ পিছত সাসপেনশনৰ ভিতৰত থকা লুব্ৰিকেণ্ট অৰ্থাৎ অইলখিনি গৰম হৈ গোট মৰাৰ দৰে হ'ব ধৰে। তেতিয়া সাসপেনশনে ভালকৈ আগৰ দৰে কাম কৰিব নোৱাৰে। সেইকাৰণে যাতে এই অৱস্থাটো নহয় তাৰ কাৰণে নতুন প্ৰযুক্তিয়ে নাইট্ৰক সাসপেনশনৰ ব্যৱস্থা কৰিলে। নাইট্ৰক সাসপেনশন থকা বাইকবোৰ যিমান ডিষ্টেন্সৰ কাৰণে চলালেও এতিয়া আৰু সাসপেনশন গৰম হৈ নাযায় আৰু অধিক পৰিমাণে জাৰ্কিং নহয়। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।